নমস্কাৰ, মই সকলোকে শুভকাম জনাইছোঁ আৰু মোৰ ৰ'দালি চেনেললৈ অহা সকলোকে মই চুমৰাপ জনাইছোঁ আৰু সকলোৱে নিশ্চয় ভালে আছে। মই আজি এটি টাই ভাষাৰ কবিতা আবৃত্তি কৰিম। কবিতাটোৰ লিখিছিল ধৰিত্ৰী গগৈ ফুকন মেছনে আৰু তেখেতৰ এই কবিতাটোৰ 1, 2, 3, 4 ওপৰত আৰু কা খা ঙা ওপৰত লিখা এটি কবিতা, কাৰণ গাবলৈ সহজ হোৱাকৈ তেখেতে কবিতা আকাৰত আমাক শিকাইছিল। সেয়েহে ভাবিলোঁ মই আপোনালোকৰ আগত এই কবিতাটি পাঠ কৰি শুনাওঁ আৰু কেনেকুৱা হৈছে জনাব। আৰু মোৰ চেনেলটো আচলতে বহুতে নতুন নিশ্চয় দেখিছে আৰু সেয়েহে ভাবিছোঁ আপোনালোকে মোক অকণমান আগবাঢ়ি যোৱাত সহায় কৰিব বুলি ভাবিছোঁ আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে, যাতে অনাগত দিনত মই নতুন এটি ভিডিঅ' লৈ বা কবিতা লৈ আপোনালোকৰ মাজলৈ আহোঁ, সেই কামনা কৰিছোঁ। আৰু ব'লক এতিয়া মই কবিতাটো পাঠ কৰিম। লুং চং চামচি টাটা হাউদি চামচি হাৰুক টিফা বিন্নু হাৰুক চিট পেট নুক আন হিট পেট পেট চিট পেট কাউচিপ হিট লুক বা ইপ ইপ কা চাম্বা ক্লং চিং ধাদুম ধাদুম তাক থা চাম্বা কিটলুং টুৰুক টুৰুক মাত ngা চাম্বা ইং ইয়াং খাম চৰাই দেউলৈ যাম না চাম্বা নাপুকত বগা মাটি পাম তা চাম্বা টিপং টিৰাপ টিপাম আৰু তিলৈ পা চাম্বা পেং টাকা চাউ নুৰু চাউকাউই।